নমস্কাৰ, মোৰ অন্য এটা চেনেললৈ স্বাগতম জনাইছোঁ। আজি চিকেনৰ লগত জালুক দি বনাই খাম বুলি ভাবিলোঁ, সেইকাৰণে আপোনালোককো এবাৰ দেখালোঁ। এয়া মই অলপ জালুক খুন্দি ল'লোঁ। খুন্দি লৈ আদা, নহৰু, পিঁয়াজ একেলগে গ্ৰাইণ্ড কৰি মই পেষ্ট বনাই ল'লোঁ। এয়া অলপমান তেল দিলোঁ। তেল দি লৈ ইয়াত মাংসখিনি আগতীয়াকৈ মই ফ্ৰাই কৰি ল'ম। মাংসখিনি ইয়াত দিয়া হৈছে। মাংস এয়া ফ্ৰাই কৰি ল'লোঁ। ইয়াৰ পাছতে মই আলুখিনিও ফ্ৰাই কৰি ল'ম। আলু ফ্ৰাইও হৈ গৈছে। আলু ফ্ৰাই হৈ গৈছে। এয়া আলু ফ্ৰাই কৰা এইখিনি তেল আছে ইয়াতে মই আদা, নহৰু, পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। ইয়াত মই এখিলা তেজপাত দিছোঁ। ইয়াত আকৌ অলপমান হালধি, অলপমান ৰেড চিলি, ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দি লৈ একেলগে মিক্স কৰি এয়া মাংসখিনি দি দিছোঁ। ইয়াত আকৌ মই আলুখিনি দি দিম। অলৰেডি মাংস আৰু আলু ফ্ৰাই হৈয়ে আছে। ইয়াত মই অলপমান নিমখ দিম। এয়া জালুক দিছোঁ। এয়া এনেকৈ মিক্স কৰি ইয়াত মই এতিয়া গৰম পানী দি দিম। পানীটো অলপ বেছিকৈ দিম মাংস আৰু আলু সিজিবৰ বাবে। এতিয়া ঢাকনাখন মাৰি কম জুইত 15 মিনিট ৰাখি দিম। এয়া 15 মিনিট অলৰেডি ৰখা হ'ল। এতিয়া লাহেকৈ মাংসখিনি এবাৰ লৰাই দিম। আৰু 10 মিনিট এটা ৰাখি দিম। এতিয়া 10 মিনিট ৰখা হৈ গৈছে। জালুকৰ লগত মাংস বনোৱা মোৰ এয়া হৈ গৈছে। আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। লগতে অন্য এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ